চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ মুখ্য সংবাদ কলিয়াবৰৰ ঐতিহাসিক স্থান হাতীমূৰা মথাউৰিৰ পৰা এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ৰাজ্যৰ জলসম্পদ মন্ত্ৰী শ্ৰী পীযুষ হাজৰিকা বৰ্তমান এই স্থান পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি নিৰীক্ষণ কৰি আহিছে। পুৰণি ক্ষয়প্ৰাপ্ত গাঁথনিৰ সহায় পুনৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। মন্ত্ৰী হাজৰিকাই জাননী দিছে যে এই ঐতিহাসিক সম্পদটোত পৰ্যটনৰ সম্ভাৱনাও আছে আৰু তেওঁ তৎকালীন কামত গতি আনিবলৈ নিৰ্দেশ দিয়ে। চৰ্চিত হাতীমূৰা মথাউৰিৰ ভগ্নাৱশেষবোৰ যতনে সংগ্ৰহ কৰি নতুন ৰূপত গঢ়ি তোলাৰ কাম চলি আছে আৰু সংস্কৃতি আৰু পৰ্যটন বিভাগৰো কাম চলি আছে। স্থানীয় ৰাইজৰ লগতে ৰাজ্যজুৰি আশাৰ খুঁটি জোৰা হৈছে এই কামত। এয়া আছিল হাতীমূৰাৰ পৰা এক বিশেষ সংবাদ। আকৌ আহিম আপোনালোকৰ মাজলৈ নতুন সংবাদ লৈ। তেতিয়ালৈকে সংযুক্ত হৈ থাকক কলিয়াবৰ নিউজ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।